আজি মই যিখন পিটিকা বনাম এই পিটিকাখন বোধ হয় প্ৰত্যেকজন শুকতি লাভাৰ আৰু প্ৰত্যেকজন মছন্দৰী লাভাৰৰে প্ৰিয় চাগে। সেই প্ৰিয়সকলৰ ভিতৰত ময়ো আছোঁ দেই। এইফালে এখন পাত মই সেকি ল'লোঁ আৰু এয়া পাতখন অৱশ্যে ডাঙৰে হৈছে দেই, মই এজনীৰ কাৰণে বনাইছোঁ। আৰু মায়ে যিহেতুকে মছন্দৰী এনেও নাখায়, বেয়া পায়, গতিকে শুকতিৰ লগত মিক্স কৰি দিলেও নাখাব বুলি ভাবিলোঁ, কাৰণ এতিয়া মা আছেগৈ পথাৰত। মই এতিয়া মাকটো সুধিব নোৱাৰোঁ যে খাবনে নাখায়, গতিকে এনেই নষ্ট নকৰোঁ বুলি এয়া এজনীৰ জোখেৰে বনাইছোঁ। আৰু এয়া কেইফুটামান নহৰু দিছোঁ, অলপমান সৰহকৈ জলকীয়া আৰু আদা কেইডোখৰমান দি দিছোঁ আৰু অকণমান পানী দি দিছোঁ যাতে শুকতিখিনি বেছি মানে শুকান হৈ নাথাকে। আৰু এয়া মই অলপ ইলুটি কৰি পেলাই এনেকৈ অলপ সময়ৰ ভিতৰতে হৈয়ে যায় আৰু, কাৰণ শুকতিও সিজিয়ে থাকে আৰু এফালে মছন্দৰীও বেছি টাইম নালাগে। আৰু এয়া গৰমে পিটিকা বনাই যে ইমান বেছি ভাল লাগে নহয় খাবলৈ। পাতৰ পৰাতো এটা গোন্ধ সোমাই যায়, লগতে খোলাৰ লগে লগে উফ যিটো গোন্ধ আহে। এনেকৈ কাৰ কাৰ প্ৰিয় জনাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বা